নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? এই ভিডিঅ'টো সম্পূৰ্ণকৈ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীসকলৰ কাৰণে, যিসকলে এতিয়ালৈকে ফিজিকেল টেষ্ট দিয়া নাই, তোমালোকৰ কাৰণে, যিহেতু তোমালোকক সাৱধান হোৱা। বহুত ল'ৰা ছোৱালীয়ে এবাৰ মেডিকেলত ফেইল কৰিছে। কিহত বেছি ফেইল কৰিছে কৈ আছোঁ। 2 নম্বৰত আগত পাছ কৰা সকলো এবাৰ ফেইল কৰিছে। 3 নম্বৰত আগত নাম্বাৰ বেছি পোৱাবোৰো এবাৰ কম নম্বৰ পাইছে। সকলোখিনি কৈ আছোঁ। সকলোৱে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া নতুন আপডেটখিনি প্ৰথমে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ লৈছোঁ মেডিকেলৰ কথা। যোৱাবাৰ কিছুমান কোৱালিফাই হোৱা কেণ্ডিডেটো এবাৰ ডিছকুৱালিফাই হ'ব লগা হৈছে মেডিকেলত বেছি গুৰুত্ব নিদিয়াৰ কাৰণে যোৱাবাৰ কোৱালিফাই হোৱা কেণ্ডিডেটো এবাৰ ডিছকুৱালিফাই হ'ব লগা হৈছে। সাৱধান, তোমালোকে সকলোৱে সাৱধান হোৱা। আৰু বিশেষকৈ নগ্নি প্ৰব্লেমত বেছি ডিছকুৱালিফাই হৈছে। ল'ৰা আৰু ছোৱালী সকলোৱে নগ্নি প্ৰব্লেমৰ কাৰণে ডিছকুৱালিফাই হ'ব লগা হৈছে। সকলোৱে সাৱধান হোৱা আগতীয়াকৈ। যিসকলৰ নগ্নি প্ৰব্লেম আছে তোমালোকে ধুনীয়াকৈ ছল্ভ কৰিব চেষ্টা কৰা, নহ'বা তোমালোকৰ বিপদত পৰিবা। নগ্নিত বহুতেই ডিছকুৱালিফাই হৈছে। 2 নম্বৰত ক'বলৈ আহিছোঁ আগত পাছ কৰাবোৰো এবাৰ ফেইল কৰা দেখা গৈছে। তোমালোকে নিশ্চয় গম পাইছা সকলো ডিষ্ট্ৰিক্টতে এনেকুৱা হৈছে। আৰু পাছ কৰিছে যদিও আগত পাছ কৰাবোৰো পাছ কৰিছে যদিও আগতকৈ কম নম্বৰ পাইছে। যিহেতু আগত যদিও কিছুমানে 30 পাইছিল ল'ৰাসকলে, কিন্তু এবাৰ 27 বা 26 পাইছে। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত কিছুমানে যদিও যোৱাবাৰ 27-28 পাইছিল, এবাৰ 25 বা 24-23 এনেকৈ পাইছে। প্ৰেক্টিছ নকৰাৰ কাৰণে হৈছে এইটো। সকলোৱে সমস্যা দেখা দিছে এইটো ক্ষেত্ৰতে। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ। সকলোৱে সাৱধান হোৱা।